Hey guys, আজি হল উৰুকা আৰু আজি আমাৰ দুটা চিতল মাছ আৰু বাকিখিনি আহি আছে এতিয়া পাইছে ৰাতিপুৱা 9টা বজালে মাছ দুটা আহি পাইছে বাকিখিনি আহি পোৱা নাই তো আজি ব্লগটো ষ্টাৰ্ট কৰিলো গোটেইবোৰ দেখুৱাই থাকিম চাই থাকক ব্লগটো আৰু খুব ধুনীয়া হ'ব আৰু আজি একদম ৰ'দ নাই উৰুকা বুলি একদম ৰ'দ নাই এইটো উৰুকা বা বিহুৰ দিনা ৰ'দ দিয়ে আজি কিন্তু বৰষুণ হৈ আছে ৰাতি বৰষুণ দিছে তো সেয়াই ভাল লাগিব অকমান পিছত পিঠাও বনাম এতিয়া জাস্ট উঠিছো চাহ কাপ খালো আৰু চাই থাকিব ব্লগটো আজি তমাম ধামাকা হ'ব কি বনাও কি আইটেম থাকে কোনে কি বনাই গোটেইখিনি আজি ব্লগটো দেখা হ'ব তো চাই থাকক আৰু যদি এতিয়ালৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক বেল ঘণ্টি বজাই দিয়ক আৰু ইনষ্টাগ্ৰামৰ ৰীল আপলোড কৰিছোঁ ৰীলটো চাব দেই গ্লিম গাৰ্ল দৰ্শনা বুলি আছোঁ অকণমান মোৰো চৰ্দি লাগিছে মাতটো ভাঙি গৈছে একো নাই বাৰু উৰুকা বিহু সেইবোৰ আহিলে মাত ভাঙা চৰ্দি লগা এইবোৰ কবাতেই গুচি যায় এতিয়া আমাৰ গোটেইখিনি বজাৰ হৈ গ'ল চিকেন মটন ৰৌ মাছ এইবোৰ ৰৌ মাছ এতিয়া ৰৌ মাছটো বনাব কাৰণ ৰাতি গোটেই সোপা একেলগে মানে পচিবল নহয় আৰু কাৰণ চিতল মাছ আছে সেয়া সাজি মস্ত এটা খানা খাব লাগিব একদম ধুনীয়াকৈ আৰু চিতল মাছটো যে উৰুকাত মেইন চিতল মাছ নাথাকিলে কিবা আদৰে হৈ থাকে নহয়নে তো আমি প্ৰত্যেকবাৰে বেলেগ খাওঁ নাখাওঁ কিন্তু চিতল মাছটো খামেই মানে উৰুকাত তো আজি দেখিলে দুটাকৈ চিতল মাছ তো এইখিনিয়ে আৰু দৈ ক্ৰীম দৈ চিৰা এইবোৰতো আনিছে আৰু পনীৰো আছে বাট ক'ত আৰু মাছ মাংসৰ লগত পনীৰ বনাম আৰু আজি মাতিছোঁ আমি দিহঁতক ভাত খাবলৈ ভিডিঅ'টো চাই থাকক দিহঁতক ভাত খাবলৈ মাতিছোঁ এতিয়া বনাই আছোঁ তেল পিঠা পুৰি দি তেল পিঠাটো ফ্ৰাই কৰিছোঁ এইখিনিতে মোৰ প্ৰিয় হৈছে সেয়া আমাৰ এটা সৰু মৰু মেজি বনাইছোঁ ঘৰতে চাওক না গাঁৱত বনাই খেৰেৰে আৰু আমি বনাইছোঁ কিয় গাঁৱততো পূৰা খেৰৰে ধুনীয়াকৈ বনায় কিন্তু আমি বনাইছোঁ কল চুচনি দি মানে কলৰ এই যে পকা পাতবোৰ যে সেইবোৰ দি বনাইছোঁ এইটো মই আৰু দাদাই মিলি কিনে আমি দুটাই বনাইছোঁ আৰু এইটো এতিয়া কালি জ্বলাম তো কালিৰ মানে নেক্সট ভিডিঅ'টোত গোটেইখিনি পাব আৰু জ্বলোৱা মিলা আৰু এতিয়া পাইছে সন্ধিয়া 6টা বাজি গ'ল 6:30 মান হৈছে আৰু আয়োজন কৰোঁ আৰু লাহে লাহে খানা পিনা বনোৱাৰ কাৰণে তো মই কি বনাওঁ সেইটো চাই থাকক আজি মই কি স্পেচিয়েল বনাওঁ উৰুকা স্পেচিয়েল আমি খানা ষ্টাৰ্ট কৰিলোঁ মানে ৰান্ধা ষ্টাৰ্ট কৰিলোঁ এইফালে মায়ে ৰঙালাও কাটি আছে দেখুৱা ৰঙালাওটো এইফালে মায়ে ৰঙালাও কাটি আছে মই আজি স্পেচিয়েল মানে উৰুকা স্পেচিয়েল বনাম চিকেন বনাম মোৰ হাতেৰে চিকেনখন খাই সকলোৱে ভাল পায় এয়া চিকেন বনাব বহিছোঁ কেৰাহী বহাই দিছোঁ কৃষ্ণ ভাল হৈছেতো কাৰণ ইজ্জতৰ কথা আছে ন তাতে আকৌ দিহঁত আহিব স্পেচিয়েল গেষ্ট তো ভালটো হ'বই লাগিব মোৰ বহা পজিশ্যনটো বেয়া হৈ আছিল ভালকৈ বহিলোঁ চকু ধৰি পুৰা অৱস্থা নাই আদা নহৰু দিলে জালুক জিৰা লাগিব আৰু আজি মোৰ হেল্পাৰ এইজনী এফালে চা হাই কওক আজি মোৰ হেল্প কৰিব মুন্নিয়ে তাই ইয়াত জালুক জিৰা লৈ আহিছে মায়ে পিচি দিছে তো চকু ধৰিছে একচুৱেলি মোৰ ৰ'ব বিৰাট ধুনীয়া হৈছে ৰঙা হৈছে পুৰা সিহঁতে আহিছে কলিং বেল বজাইছে
ৰখি আছো তোমালোকৰ কাৰণে আৰু অডিয়েন্সো ৰখি আছে কি আনিছা বিহুৰ কাৰণে কিবা কিবি বনাই দিছে এয়া কি দিছে মা লাডু আৰু কি দিছে ঘিলা পিঠা ৱাও এটা খাওঁ ৰ পিঠাগুড়ি লাড্ডু বাপৰে এয়া তেল পিঠা নাৰিকল পিঠা ঘিলা পিঠা তামাম টেষ্টি ভাল আছে ইহঁতে ভাত খাই আছে ভাত নহয় পোলাও কেনেকুৱা হৈছে চিকেনটো খোৱা স্পেচিয়েলি চিকেনটো খোৱা মই চিকেনটো বনাইছোঁ কাৰণে চিকেনটোৰ কথাই সুধি আছোঁ আৰু এইফালে মায়ে মাছ ফ্ৰাই কৰিছে গোটেইখিনি হৈ গ'ল জাষ্ট লাষ্টত মাছটো আছিল আৰু ইহঁতে মাছ নাখায় ভাইটিক এপিচ দিছোঁ আৰু ভাজি মাছ অঁ ইটো অকল চিকেনে খায় পনীৰখিনিও খাব বিচৰা নাই তো ইহঁতক খোৱা তেনেকুৱাই আৰু একদম মানে খোৱাত ভাল নহয় ইহঁতে মই কিন্তু মানে অকণমান চব টেষ্ট কৰোঁ কিন্তু ইহঁতে তেনেকুৱা নহয় মই লাগে লাষ্টত নাখাব পাৰোঁ কিন্তু টেষ্টটো চব বস্তু অলপ অলপ কৰোঁ কিন্তু ইহঁতে একদম সোৱাদ বেয়া সেয়া খৰচ কম বাৰু এনেকুৱা মানুহবোৰ খাবলৈ আহিলে মোৰ যে আজি পিম্পলছটো যে কি হৈছে ইয়াতে পূৰা ফুটি উঠিছে বেয়া লাগিছে কি ভাল পিঠে মাংস ইহঁতে খাই আছে আৰু বেছি খোৱা নাই একদম অলপ অলপ খাইছে চবতকে কোনটো বেষ্ট হৈছে সঁচাকৈ কোৱা একদম অনেষ্ট ৰিভিউ দিয়া সঁচানে মই বনাইছো চিকেন আৰু চিকেন কি আছে চিকেনটো মই বনাইছো যি হওক ভাল লগা বুলি কৈছে একদম মানে ফুল্লি ছেটিছফাইড স্পেচিয়েলি তোমাৰ কাৰণে বনাইছো তুমি বেলেগ নোখোৱা যে পুৰা ইহঁতে যায় এতিয়া আৰু খালি ইহঁতে পঠোৱা নাই আমিও কিবা দি খেদাইছো মানে ইহঁতে আনা মোনাটোত আমিও দিছো এইটো এইফালে এইটো কোন আনাম নেকি তিনদিন হয়নে যাব ওলাইছে আৰু আমাৰ টিকলাই চাই আছে কি পাৰিলে যাব আৰু এতিয়া যাবা নেকি দাদাহঁতৰ লগত যাবা এইটো আমাৰ মেজিটো চাই যাবা আমাৰ মেজিটো জোতাৰ ফিটা মাৰোঁতে ইমান দেৰি লাগে ইয়াৰ মই দেখিছা এক ছেকেণ্ডত মাৰোঁ বেমাৰ হৈছে যে ভাল পাইছে নে সুধিছে হাঁহিছ আকৌ তই বলা কি মেজি ওপৰত আছে আহা মেজি দেখাই দিওঁ আমাৰ মেজিটো দেখাই দিওঁ তোমালোকে চোতালতে বনাব পাৰিলা হয় এইটো মেজি অঁ ঘৰত নে এয়া আমাৰ মেজি মোতকে ওখ চোৱা তোমাৰ মন বনালে এইখিনি মান হ'ব যা বাই Hey guys, দিহত গ'ল আৰু মোৰ গাটো তামাম বেয়া লাগিছে তো অকণমান ৰেষ্ট লৈছোঁ ভাত তাত খোৱা নাই এতিয়ালৈ 11টা বাজিলে এতিয়া
আৰু ঠাণ্ডাও পৰিছে এনেও বিহুৰ কেইদিন ঠাণ্ডা থাকেই বাৰু ঠাণ্ডাও পৰিছে বিৰাট ঠাণ্ডা আৰু মোৰ চৰ্দি হৈছে আৰু গলত পুৰা কফ জমা হৈ গৈছে বিষাই থাকে ডিঙিটো আৰু ভাত তাত খোৱা নাই আৰু একো খাবও মন নাই এনেই মই চিকেন টিকেন কিবা কিবি টেষ্ট কৰোঁ কিন্তু আজি একো টেষ্টো কৰা নাই আৰু খাবৰ মন নাই একোৱে খাবৰ মন নাই এতিয়া ভাবিছোঁ অকণমান নিমখ তেল ভাত খাই শুই থাকিম নেকি কাৰণ বিশেষকৈ একোৱে খাবৰ মন নাই মোৰ এতিয়া গাটো ভাল লগা নাই পুৰা ঠাণ্ডা টাইপৰ লাগি আছে বিহুৰ কেইদিন একো বেমাৰ আজাৰ নহ'লেই হ'ল আৰু আমি এতিয়া খানা খাম মা মই তো মুনি আছে বাকী চবে খালে তো এয়া মই বনোৱা চিকেন এয়া মাটন মাছ চাছটো আঞ্জা বনোৱাই নাই ফ্ৰাই মাছ আছে বাৰু মই ফ্ৰাই মাছ এপিচ খাম আৰু একদম গাটো বেয়া লাগিছে ঠাণ্ডা লাগিছে ঢেৰ আইটেম আছিল কিন্তু একো খাবলৈ মন নাই আজি বিশেষ তো এয়াই ভিডিঅ'টো গাইজ ভাত পানী খালোঁ আৰু এতিয়া বাজিছে ৰাতি 1টা বাজিছে পুৰা 1টা বাজিছে আৰু মাছ চাওক নাই এতিয়া পিঠাৰ মেলাখন ওলাই লৈছে এতিয়া অলপ তিল পিঠা বনাব বোলে ইমান যে ধৈৰ্য ভাত পানী বনাই এতিয়া আকৌ ৰাতি 1টা বজাত পিঠা বনাব আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব আমি মেজি জ্বলাইছোঁ মেজিৰ ওচৰত মানে শৰাই দিব লাগিব ৰাতিপুৱা তাত গা ধুই কিনে যাম মেজি জ্বলাব এইবোৰ মা পানী পুৰা গৰম হৈ আছে তো বন্ধ কৰোঁ বেছি পৰিব নালাগে কেইখনমান পৰি থৈ দিয়ে গোটেই কাৰণে কালি মানে তিল পিঠাটো বনোৱা হোৱা নাছিল আমাৰ তো সেইকাৰণে মানে তিল পিঠাটো বনাওঁ মই ক'লোঁ কালি বনাম কিন্তু কথা নুশুনে একদম তো ব্লগটো ইমানতে সামৰোঁ বাই বাই মা হেপী বিহু কয় এবাৰ চবকে হেপী ভোগালী বিহু কৈ দিয়া হেপী বিহু বাই বাই অহা কাইলৈ বিহু আৰু শেষত মানে সকলোলৈ বিহুৰ শুভেচ্ছা যাচিলোঁ মোৰ তৰফৰ পৰা আৰু শেষত ভোগালী বিহুৰ বহুত হিয়া ভৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ সকলোলৈ আজি ব্লগটো ইমানতে সামৰোঁ বাই বাই মোৰ ইনষ্টাগ্ৰামত ৰীল দিছোঁ ৰীল চাব গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি চাওক না মোক পেয়াৰচিং কৰা যেন লাগিছে আৰু আজি হাত লেতেৰা হৈ গৈছে পুৰা খৰিত বনাওঁতে চাওক খৰিত কাম কৰোঁতে হাত পুৰা দাগ দাগ হৈ গৈছে তো চলো বাই বাই